তো হে গাইছে আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আছোঁ মাহীহঁতৰ ঘৰত আছোঁ, টিহুত আছোঁ। আমি কাম কৰি আছোঁ বৰ্তমান। চাওক আপোনালোকে দেখা পাইছে চুনুও কাম কৰি আছে। এইটো মোৰ হয় চিষ্টাৰ, মাহীৰ ছোৱালী। চাই থাকক ভিডিঅ'টো একদম গধূলিলৈকে আপোনালোকক দেখাই থাকিম আমি কি কি কৰোঁ কি নকৰোঁ। আমি পূৰা কাম কৰি আছোঁ। দেখিছে না কোদাল মাৰি আছোঁ, কোদাল একদমেই কোদাল মাৰি আছোঁ। কি লাম্ভা কোদাল দেখিছে না, ক'ৰবাত দেখা পাইছে না? আপি চলি কোনে বেলছে মাৰে ই কেনে দেখি নাই ভাইজান কি কৰিছা? কাম কৰিছো হয় 3 বছৰৰ মূৰত ক তই কলি 3 বছৰৰ মূৰত 5 চনৰ পৰা নাই আছৰল পাপাও মহায় পুৰা বেলচা মাৰিছে কদাল। তামোল আনছি তামোল তোৰ বয়ফ্ৰেণ্ড আছে না? কোনে ভাল পাব তোক সেইখন মুখত? সেইখন মুখত কোনে ভাল পাব তোক? বেলচা মাৰা মডেল 3 মাহ পিছত বিয়া গাইছ। ইমান কষ্ট কৰি আছে, বিয়াৰ আগত কষ্ট মুখখন দেখি অলপ হাই দি হাই হাই এই হাই দি হাতী দি বুজি নাপা নেকি? পানী খাইছোঁ মই এৰা পানী খাইছে মই এৰা পানী খাইছে মই এৰা পানী খাইছে অৰিজিনেল চিষ্টাৰ। আমি বহি আছোঁ 2 মিনিট কাম কৰোঁ 5 মিনিট বহো। আমাৰ কাৰণে বাবুই কি লৈ আহিছে, বাবু কি লৈ আহিছে আমাৰ কাৰণে দেখছে না? হ'ব তো দেখি দিয়ে ওচৰত আন গাইছ। কি ধুমা এটা লেচু বটল আছে 2 লিটাৰৰ বাবুই আমাৰ কাৰণে। দে দে খাক দে সিয়া আনছে বেচাৰে 100 টকা দি। ইয়াৰ কিবাকে বয়ফ্ৰেণ্ডৰ লগত বিজি। মাহী এইটো মাহী দেখা পাইছিলে কি হাত চিন্দিছে। এই আমাৰা মাদাৰ হে, এইটো মাহী, এইটো মাহীৰ ছোৱালী, এইটো বাবু, এইটো মহা আমাৰ, এইটো মহা। লেচু খাই আছে লেচু, এইটো লেচু লেচু খাই আছে। ময়ো খাই আছো বাতিত। কেমান খা হ'ব দে ইমান খাই আপোনালোকে আহক খাই যদি লেচু একদম খাই আছো। কাম কৰিছে এনেকা কাম কৰি গাইজ 10টা বজাৰ ভাত খাব হৈ গ'ল। জকৰা ভাত খাম আমি এতিয়া। এইভাগে ভাত গৰম ভাতে, কিন্তু 10টা বজাৰ ভাত খাই আছো আমি এতিয়া। আঞ্জা কি আছে বাবু? আঞ্জা কি আছে মাদাৰ? এই কবি ভাজা আছে, এইভাগে ভাত বাঢ়ি আছে, এইভাগে কবি ভাজা আছে। এই চাওক গাইজ কি ধুনীয়া একদম সুন্দৰ কবি ভাজা একদম। তাৰপিছত এনে আছে গাজৰ, এইভাগে আছে বান্দাৰ খৌখা। তো এতিয়া ভাত চাত খাই লওঁ। আপোনালোকক একদম লগ পাই আছোঁ আবেলি। দিয়ক চাই থাকক ভিডিঅ'টো চাই থাকক। তো সেই গাইছ আপোনালোকৰ মাজত কাম চাম কৰি আকৌ আহি গ'লোঁ। এতিয়া অলপ ফুৰিব গৈ আছোঁ। মোৰ লগত কোনে আছে চাওক, চিষ্টাৰ আছে। কি খবৰ? আৰু স্পৰ্টিংটো মোৰ পিন্ধছি গাইছ, মোৰ স্পৰ্টিং। আপাৰ স্পৰ্টিং কোনে পিন্ধে আপোনালোকে কমেণ্ট কৰি জনাবচোন। এই পিন্ধে আপাৰ স্পৰ্টিং। আৰু দেখাই চাই থাকক গাইছ, এই ফুৰিব গৈ আছোঁ গাইছ। এইটো মন্দিৰ দেখছি না গাইছ, এইটো মন্দিৰ।
আজিৰ ভিডিঅ'টো গাইছ এনে দিছোঁ আৰু বহুত দিন ভিডিঅ' দিয়া নাই, সেইকাৰণে আজিৰ ভিডিঅ'টো এনে দিলোঁ আৰু চেম্পুল ভিডিঅ'। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আপোনালোকৰ মাজত মজা মজা ভিডিঅ' আহিব। আৰু চিষ্টাৰক অলপ মাজে মাজে ভিডিঅ'ত ইয়াত তাতে আহিলি। মই আছোঁ এতিয়া টিহুত, ইহঁতৰ মানে গাঁৱত। এইফালে কোম্পানী এটা আছে টিহুৰ, আপোনালোকে জানেই। এইভাগে ধুনীয়া মন্দিৰ বহুতটা কোম্পানী আছে এইভাগে। জাগা কিন্তু মজা লাগছে দেই। কি কৈছে? নাই এইভাগে যাম আমি। গাইজ টিহুৰ জাগাগিলা কেনেকুৱা লাগছে আপোনালোকে কমেণ্ট কৰি জনাব। এইখন এখন থান আৰু এইটো পুখুৰী, এই বহুত ডাঙৰ পুখুৰীটো। ইয়াতে শুনিব পাইছোঁ এই ঘৰিয়ালো আছে হেনো ইয়াতে। হা বৰ্তমান ঘৰিয়াল নাই না? হ'লে তই মোৰ স্পৰ্টিংটো কিয় পিন্ধিব লাগে? না আপাৰ স্পৰ্টিং না পিন্ধিব পাৰি, কিন্তু তই ভাল লাগছে একদম। পিছেদি মই হেন পাই তোক নাই, মজা লাগছে। কিবা কৈ দি ৰাইজক, কিবা কৈ দি দে, খাই এটা দি আজি যে কাম কৰিছা, কাম কৰি কেনে লাগছে? কাম কৰি দেহাৰ গাইছ অৰিজিনেল সঁচাকে। মোৰ স্পৰ্টিং পিন্ধছি গাইছ, লাজ নাই হা কুকুৰ। এনে মৰমত কৈছো কুকুৰ বুলি গাইছ। আপোনালোকে নি দুটামান ফটো উঠে বোলে। মোক চোৱাচোন, মোক চোৱা। আপোনালোকক টিহু মেঘা কোম্পানীটো দেখাই আছো, চাই থাকক। আমাৰ চিষ্টাৰে পুৰা দেখাব, চাই থাকক গাইছ। দেখাই আছো পুৰা একদম ভিতৰত যাম, একদম কোম্পানীত দেখাই আছো আপোনালোকক গাইছ। এইগিলা কোম্পানী, এইফালে পুলিচো আছে গাইছ, দেখছি না? কোম্পানীৰ ভিতৰত পুলিচ। এইটো নতুন কোম্পানী এটা বনাই আছে আৰু এইফালে। এইটো কোম্পানী বনা হোৱা নাই, কমপ্লিটলি বনাই আছে আৰু। বা তোমালোকৰ জেগা বহুত ধুনীয়া লাগে দেই। এই কোম্পানীত, এইটো কোম্পানীত যে আহিছিলোঁ একদিন, মনত আছে না? কিবা খাইছিলোঁ। লাগছে দে গাইছ, বঢ়িয়া লাগছে আহি একদম। কি কম, তই কি কবি? মোৰ ফটো ভালে লাগে। বহুত ডাঙৰ এলেকা গাইছ, আৰু দেখাই আছো আপোনাক। ওপৰত চাই থাকক, একদম শেষলৈকে চাই থাকক দে। এইবোৰে গাইছ কোম্পানী, এইবোৰে কোম্পানী গাইছ, মেঘা কোম্পানী। এইফালে এখন কেণ্টিন আছে, আপোনালোকক দেখাই আছো ৰ'ব। এই ট্ৰাকবোৰ যে ৰখি আছে, এইবোৰ কোম্পানীৰ মাল ল'ব আহিছে। চিপছ এইবোৰ ল'ব আহিছে, চিপছ। কি মজা লাগছে গাইছ জাগাগিলা, কি কম আৰু। সেইটো কোম্পানী দেখছি না, একদম কি ডাঙৰ কোম্পানী। সেইবিলাক গাড়ী চাড়ী ৰাখি আছে, ইয়াতে ৰাখা আছে গাড়ী চাড়ী। এইখন কেণ্টিন গাইছ, ইয়াতে ভিডিঅ' কৰা এলাও নাই। তথাপিতো আমি আৰু আমি গালি পাৰছে তোক, মোক নাপৰে। এইখন কেণ্টিন ভাই। তো গাইজ কোম্পানীৰ ভিতৰৰ পৰা আহিলোঁ, মানে সেই কোম্পানীৰ ভিতৰত ইমান কেমেৰা এলাও নিদিয়ে। তথাপিতো আপোনালোকক যি পাৰোঁ দেখালোঁ। আৰু আজিৰ ভিডিঅ'টো নৰ্মেল ভিডিঅ' আছিল দিয়ক গাইজ। ইয়াৰে পিছৰ যিবোৰ ভিডিঅ' আহিব
ধামাকা ভিডিঅ' আহিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো ভিডিঅ' অলপ শ্বেয়াৰ কৰি দিব তো মোৰ চিষ্টাৰ কিবা ক'বা নেকি কিবা ক'বা না আমি নহয় মোৰ চেনেলটোৰ বিষয়ে চেনেলটো কিবা কৰবা দেই ঐ বোলে ক'ব নাজনে ছাবস্ক্ৰাইব এইবোৰ ক'ব নাজনে লাইক কমেণ্ট দে কচোন দে লাইক কৰিব কমেন্ট কৰিব আপোনালোকে আৰু শ্বেয়াৰ আৰু শ্বেয়াৰ কৰিবি গোটে কৰিবি এই ক'ব নাজনে অলৰেডি ভিডিঅ' কিন্তু মই ভালটো কৈছো মই অলপমান শিকি দিলোঁ শিকি দিয়াৰ পিছত তই অলপ ক'ব লাইক দিব ভিডিঅ' মানে বুঢ়া হলো তোৰ চেনেলৰ নাম কি দিয়ক গাইছ আজিলৈ এৰিছোঁ যদি ভিডিঅ'টো ভাল পালাক তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বাই 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 নেৰা বাই 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 বাই